हेलो फ्रेंड्स मोर चेनेলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো পেনকেকৰ ৰেচিপি। ইয়াৰ বাবে মই প্ৰথমে এটা কণী ভাঙি লৈছো আৰু ইয়াত এতিয়া মই 2 চামুচ চেনি লৈ লম। যদি আপোনালোকে মিঠা বেছি ভাল পায় তেন্তে আৰু অলপ চেনি দি ল'ব পাৰিব। আৰু এতিয়া মই গুটেইখিনি ভালদৰে ফেটি লম। আৰু ইয়াত এতিয়া মই 1 কাপ ময়দা লৈ লৈছো আৰু এতিয়া গুটেইখিনি ভালদৰে মিক্স কৰি লম। আৰু ইয়াত এতিয়া 1 কাপ গাখীৰ লৈ লৈছো আৰু লাহে লাহে মই গাখীৰখিনি দি পেলাই বেটাৰটো ৰেডি কৰি লম। মন কৰিব আমাৰ বেটাৰটো যেনেদৰে আমি কেক বনাওতে ৰাখো হিমানখিনি জোখলৈকে ৰাখিলে আমাৰ বেটাৰটো ৰেডি হৈ পৰিব। এয়া চাওকচোন মই লাহে লাহে মিক্স কৰি দিছো। আশা কৰিছো আপোনালোকে ৰেচিপিটো ভাল পাব আৰু এতিয়ালৈকে যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। মন কৰিব বেটাৰটোত যাতে গোটা গোটা একো ৰখি নাযায়। ভালদৰে মিক্স কৰি ল'ব। আৰু ইয়াত এতিয়া মই 1 চামুচ ৰিফাইন তেল লৈ লৈছো আৰু এতিয়া আকৌ মই পুনৰ গুটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু সৰু চামুচেৰে 1 চামুচ বেকিং পাউডাৰ দি লৈছো আৰু এতিয়া গুটেইখিনি ভালদৰে মিক্স কৰি দিছো। এয়া চাওকচোন আমাৰ বেটাৰটো প্ৰায় ৰেডি হৈ গৈছে। আমি ইমানখিনি জোখলৈকে ৰাখিলে আমাৰ বেটাৰটো হৈ যাব। এয়া চাওকচোন মই আপোনালোকক দেখুৱাই দিছো। আপোনালোকে ইমানখিনি জোখলৈকে বেটাৰটো ৰাখিব। আৰু এতিয়া মই এখন তাৱা গৰম হ'বলৈ দিছো আৰু মই এটা পেনকেকৰ জোখত মই ইয়াতে 1 চামুচ ডাঙৰ চামুচেৰে দি দিছো। এয়া চাওকচোন লাহে লাহে বাবলছ আহিবলৈ আৰম্ভ কৰিছে। তাৰ মানে লাহে লাহে আমাৰ পেনকেকটো তলৰ পৰা সিজিবলৈ আৰম্ভ কৰিছে। এয়া চাওকচোন মই এতিয়া পেনকেকটো লুটিয়াই দিছো। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। আৰু ঠিক তেনেদৰে মই গুটেইখিনি পেনকেক বনাই লৈছো। এয়া চাওকচোন মোৰ পেনকেকখিনি ৰেডি হৈ গৈছে। আৰু ইয়াত মই এতিয়া ওপৰত অলপমান মৌ দি লৈছো যাতে পেনকেকৰ টেষ্টটো দুগুণ বৃদ্ধি পায়। আশা কৰিছো আপোনালোকে ৰেচিপিটো ভাল পালে আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব।